হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু দ্য চেনেল। আশা কৰোঁ সকলোৰে ভাল আৰু পঢ়া শুনাও ঠিকে চলি আছে। পৰীক্ষা পালেহি যেতিয়া আপোনালোকলৈ কুইক ৰিভিজন ভিডিঅ' এটা লৈ আহিছোঁ আছাম হিষ্ট্ৰীৰ ওপৰত। এই ভিডিঅ'টোত আছাম হিষ্ট্ৰীৰ খুব ইম্পৰ্টেণ্ট কিছুমান MCQ লৈ আহিছোঁ, যিখিনি ক্ৰনলজিকেলি মই বনাইছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেতিয়া খুব ভালদৰে ৰিভিজন এটা হৈ যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। লগতে কেনেকুৱা হৈছে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু চেনেলটো লগতে ছাবস্ক্ৰাইব কৰি দিব। ব'লকচোন তেনেহ'লে ভিডিঅ'টো চাওঁ, MCQখিনি কি প্ৰকাৰত আমি বনাইছোঁ। আৰু প্ৰথমতে আপোনালোকে MCQখিনি নিজে এনচাৰ কৰিবলৈ ট্ৰাই কৰিব। প্ৰথম প্ৰশ্নটো হৈছে, প্ৰাচীন প্ৰাগজ্যোতিষৰ কোনজন ৰজা আটাইতকৈ শক্তিশালী আছিলে? অপশ্যনত আছে শতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু নৰকাসুৰ। গতিকে আপোনালোকে এনচাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰ, অপশ্যন ডি। তাৰপিছত নেক্সট কুৱেশ্যন, প্ৰাচীন চহৰ বেংমৰা বৰ্তমান কি নামে জনা যায়? অপশ্যনত আছে ডিফু, শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া। তাৰপিছত আহিলে 3 নম্বৰ কুৱেশ্যনটো হ'ল, কোনখন নগৰক পূৰ্বৰ জ্যোতিষ নগৰ বুলি কোৱা হয়? অপশ্যনত আছে চিৰিদুৰীয়া, হৰূপেশ্বৰ, প্ৰাগজ্যোতিষপুৰ আৰু তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল, কোনখন নগৰক জাউতিযুগীয়া প্ৰেমৰ নগৰ বুলি কোৱা হয়? অপশ্যনত আছে প্ৰাগজ্যোতিষপুৰ, হৰূপেশ্বৰ, চিৰিদুৰীয়া, তেজপুৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হ'ল, নাগশংকৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনত আছে ভাস্কৰ বৰ্মন, পূজ্য বৰ্মন, নাগশংকৰ, কৰোৰা বৰ্মন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নাগশংকৰ। 6 নম্বৰ কুৱেশ্যনটো হ'ল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ আৰু ৰুদ্ৰপদ মন্দিৰ দুভাগ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? ইয়াৰে অপশ্যনত আছে বানাসুৰ, পূজ্য বৰ্মন, ভগদত্ত, নৰকাসুৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বানাসুৰ। বানাসুৰৰ ৰাজত্বকালতেই তেজপুৰত মহাভৈৰৱ মন্দিৰ আৰু ৰুদ্ৰপদ মন্দিৰ দুভাগ নিৰ্মাণ কৰা হৈছিল। তাৰপিছত আহিলে, শোণিতপুৰৰ ৰজা বান কিহৰ এজন মহান ভক্ত আছিল? অপশ্যনত আছে কৃষ্ণ, শিৱ, ব্ৰহ্মা নে বিষ্ণু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱ। তাৰপিছত আহিলে, অসুৰৰ ৰজা বানৰ জীয়ৰী উষা কাৰ লগত বিবাহ হৈছিল? কাৰ লগত তেওঁ বিবাহ কৰিছিল? অপশ্যনত আছে ৰুক্মবীৰ, ভগদত্ত, অনিৰুদ্ধ আৰু কৃষ্ণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অনিৰুদ্ধ। তাৰপিছত আহিলে, মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? ইয়াতে অপশ্যনত আছে পূজ্য বৰ্মন, শালস্তম্ভ, ভগদত্ত আৰু বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বানাসুৰ। তাৰপিছত আহিলে 10 নম্বৰ কুৱেশ্যন, প্ৰাচীন কালত কুণ্ডিল নগৰক কি নামেৰে জনা গৈছিল? ইয়াৰে অপশ্যনত আছে শোণিতপুৰ, হিডিম্বাপুৰ, ভীষ্মক নগৰ আৰু প্ৰাগজ্যোতিষপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভীষ্মক নগৰ। ভীষ্মক নগৰ বুলি প্ৰাচীন কালত কুণ্ডিল নগৰক জনা গৈছিলে। তাৰপিছত আহিলে 11 নম্বৰ কুৱেশ্যন, কুণ্ডিল নদীৰ পাৰত কোনে কুণ্ডিল নগৰ স্থাপন কৰিছিল? ইয়াৰে অপশ্যনত আছে বানাসুৰ, ভীষ্মক, ভগদত্ত, নৰকাসুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভীষ্মক ৰজাই। তাৰপিছত আহিলে 12 নম্বৰ, ভীষ্মক ৰজাৰ জীয়ৰীৰ নাম কি আছিল? তেওঁৰ নাম আছিলে ৰুক্মিণী, যাক শ্ৰীকৃষ্ণই বিয়া কৰিছিলে। তাৰপিছত আহিলে, কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তক কোনে হত্যা কৰিছিল? অপশ্যনত আছে কৃষ্ণ, ভীম, অৰ্জুন, নকুল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অৰ্জুন। অৰ্জুনে ভগদত্তক হত্যা কৰিছিল কুৰুক্ষেত্ৰৰ ৰণত। তাৰপিছত আহিলে, গুৱাহাটীৰ দীঘলী পুখুৰীটো কাৰ সৈতে জড়িত? অপশ্যন আছে শতকাসুৰ, ভগদত্ত, ৰত্নাসুৰ, নৰকাসুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। তাৰপিছত আহিলে, ভগদত্তৰ জীয়ৰী ভানুমতীক কোনজন ব্যক্তিলৈ বিয়া দিয়া হৈছিল? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দুৰ্যোধন। দুৰ্যোধনলৈ ভানুমতীক বিয়া দিয়া হৈছিল। তাৰপিছত আহিলে, ভগদত্তৰ হাতীটোৰ নাম কি আছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সুপ্ৰতীক। তাৰপিছত আহিলে, প্ৰাগজ্যোতিষপুৰত কোনজন ৰজাই হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিছিলে? ঘটকাসুৰ, নৰকাসুৰ, বানাসুৰ, ভগদত্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল, অসমত মধ্যযুগত যুগুতোৱা দুখন পৌৰাণিক গ্ৰন্থৰ নাম হ'ল বেদ আৰু পুৰাণ, কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰ, নামাঞ্জলি আৰু কীৰ্তন, মহাভাৰত আৰু বিষ্ণু পুৰাণ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰ। তাৰপিছত আহিলে 19 নম্বৰ কুৱেশ্যন, প্ৰাগ ঐতিহাসিক উৎস অনুসৰি নৰকাসুৰৰ মাতৃৰ নাম কি আছিলে? ইয়াৰে অপশ্যন আছে হিডিম্বা, উষা, ধৰিত্ৰী আৰু উল্লুপী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধৰিত্ৰী। তাৰপিছত আহিলে, কোনখন মহাকাব্যক অসমৰ
ঐতিহাসিক যুগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি বিবেচনা কৰা হয়। মহাভাৰত, হৰ্ষচৰিত্ৰ, কালিকা পুৰাণ, অৰ্থশাস্ত্ৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কালিকা পুৰাণ। তাৰপিছত আহিলে তান্ত্ৰিক পুথি যোগিনী তন্ত্ৰত দুগৰাকী দেৱীক আৰাধনা কৰা হয়। এগৰাকী কালী আৰু আনগৰাকী হ'ল মহামায়া, কামাখ্যা, তাৰা দেৱী নে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কামাখ্যা। তাৰপিছত আহিলে ভগদত্তৰ উত্তৰাধিকাৰী কোন আছিলে? অপশ্যন আছে বানাসুৰ, হিৰণ্যকশিপু, নৰকাসুৰ, ব্ৰজদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰজদত্ত। তাৰপিছত আহিলে অসুৰৰ সাম্ৰাজ্য শোণিতপুৰত কোনে প্ৰতিষ্ঠা কৰিছিল? বানাসুৰ, মৰীচি, কাশ্যপ নে প্ৰহ্লাদ? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৰীচি। তাৰপিছত আহিলে কোনখন অসমীয়া গ্ৰন্থত ঊষা অনিৰুদ্ধ কাহিনী লিখা আছে? তো ইয়াৰে অপশ্যনখিনি হ'ল ৰুক্মিণী হৰণ, কুমাৰ হৰণ, পাৰিজাত হৰণ নে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুমাৰ হৰণ। তাৰপিছত আহিলে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষৰ ৰজা কোন আছিলে? অপশ্যন আছে নৰকাসুৰ, বানাসুৰ, ভগদত্ত, ঘটকাসুৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভগদত্ত। গতিকে এইখিনি আছিলে এই ভিডিঅ'টোৰ যোগেদি দিবলগীয়া MCQ, আৰু ইয়াৰ পিছৰ পাৰ্টটো লৈ আহিম অতি সোনকালে। গতিকে এইখিনি আপোনালোকে এবাৰ ৰিভিজন কৰি দিলে হয়তো বহুতখিনি আপোনালোকৰ ৰিভিজন হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।